আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা অলৰেডি এই কাৰ্যসূচীটো লৈ আহি আছে আৰু এইবাৰো আগষ্টত সেইটো হৈ আছে। আজি 1 তাৰিখত আমি তামোলপুৰ জিলাত আৰম্ভ কৰি দিলোঁ আমাৰ মানে ডিউপোৰ্ট ইনিচিয়েটিভত। গতিকে প্ৰত্যেকজন মানুহে গছ ৰোৱাৰ এটা অভ্যাস কৰিব লাগে। গছ মানে অকল পৰিচয় থাকিব লাগে সেইটো নহয়, গছ গছনি আমাৰ ঘৰ বাৰী বস্তি চবতে গছ থাকিব লাগে। আৰু গছ অবিহনে আমাৰ মানে কি কয় প্ৰকৃতি আজি ইনবেলেঞ্চ হৈ আছে, তাৰ কাৰণে বিভিন্ন ধৰণৰ মানে প্ৰাকৃতিক দুৰ্যোগবিলাকো আজি আহি আছে। গতিকে গ্ল'বেল ৱাৰ্মিং কথা আমি চবেই জানো। গ্ল'বেল ৱাৰ্মিঙৰ মূল কাৰণবিলাকো তেনেকুৱা ধৰণৰ যে প্ৰাকৃতিক জংঘল গছ গছনিবিলাক ধ্বংস হৈ যোৱাৰ পিছত এটা বায়ুমণ্ডলত ইনবেলেঞ্চ হোৱাৰ কাৰণে এইবিলাক ঘটনা হৈছে। গতিকে সেই কাৰ্যসূচীৰ জৰিয়তে মানুহক সজাগতা আৰু প্ৰত্যেকজন মানুহে ফৰেষ্টৰ বাদেও নিজৰ নিজৰ ব্যক্তিগত জীৱনতো যদি গছ গছনি ৰুৱে তো আমাৰ গাঁওবিলাক সেউজীয়া হৈ থাকিব আৰু তেতিয়া প্ৰাকৃতিকভাৱে আমি লাভৱান হ'ব পাৰোঁ। তো যিমান পাৰে মই বুলি নহয়, আগৰ পৰাই চেষ্টা কৰি আহি থকা হৈছে। এই বিষয়ত সেইদিনাও আমাৰ মন্ত্ৰী ডাঙৰীয়াই গোটেই বিধায়কসকলক লৈ পেলাই আৰু অফিচাৰসকলক লৈ পেলাইও আলোচনা কৰিছে। এতিয়ালৈকে বিকল্প মানে ৰাস্তা কি হ'ব পাৰে সঠিক কৰিব পৰা নাই। মোৰ ব্যক্তিগত কথাটো হ'ল কি, হাতীয়ে কিয় আহে? খাদ্যৰ অভাৱত আহে। গতিকে যেতিয়ালৈকে আমি হাতীৰ খাদ্য আমাৰ বস্তিৰ বাহিৰত এভেইলেবল কৰি দিব নোৱাৰোঁ, ফৰেষ্টত এভেইলেবল কৰি দিব নোৱাৰোঁ, বা যিকোনো ৰাজহুৱা জেগাত আহিলেও তেওঁলোকৰ কাৰণে মানুহৰ ঘৰত নাযাই ফালে খাব পৰা ব্যৱস্থা নাথাকে, তেতিয়াহ'লে হাতী মানুহৰ মাজত সংঘাত আমি যিবিলাক শব্দ প্ৰয়োগ কৰি আছোঁ তেনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি থাকিব। গতিকে আমি বুজি পাব লাগিব যে আজি আমাৰ বিভিন্ন জীৱ জন্তু, হাতী বুলি নহয় মানে পশু পক্ষী যিমান আছে মানে চৰাইৰ পৰা ফুগলৈকে এওঁলোকেতো জীয়াই থাকিব লাগিব। তো তেওঁলোকৰ কাৰণে আজি আমাৰ কি আছে? কোনো গছ গছনিত ফুল নাই, ফল নাই, পাত নাই, এনেকুৱা ধৰণৰ হৈ আছে। আৰু এটাটো হ'ল আমাৰো সদায় নিজৰ স্বাৰ্থত নিজৰ কামত অহা এই মানৱ জাতিটোৱে এনেকুৱা ধৰণৰ বাছি বাছি গছ গছনি লগাই আছোঁ। আমি ফৰেষ্টত গছ ৰুওঁ, শাল গছ, চেগুন গছ, মানে তেনেকুৱা ধৰণৰ যিবোৰ মানে গামাৰি গছ, যিবিলাক মানুহৰ কামত আহে কিন্তু জীৱ জন্তুৰ কাৰণে কামত নাহে। আকৌ সেই গছটো আমি নিজে কাটি ফালে তহিলং কৰি দি দিওঁ, কাৰণ আমাৰ কামত যিহেতু লাগে। তাতে 2 নম্বৰী মানে স্মাগলাৰ সোমাই পেলাই এই গছ গছনিবিলাকক পুনৰ ধ্বংস কৰে। সেইকাৰণে ফৰেষ্টটো জীৱ জন্তুৰ বুলি আমি ভাবিব লাগে আৰু ফৰেষ্টত জীৱ জন্তুৰ উপযোগী হোৱা গছ গছনিহে আমি ৰুব লাগে, যিটোৰ দ্বাৰা হাতীও খাব পাৰে, হৰিণেও খাব পাৰে, বিভিন্ন মানে পক্ষীও খাব পাৰে আৰু ফুগবিলাকো খাব পাৰে, যিয়ে ফুল দিয়ে, যিয়ে ফল দিয়ে, যাৰ পাতটো খাব পাৰে। তেনেকুৱা ধৰণৰ গছ গছনিহে ফৰেষ্টত আমি প্লেণ্টেশ্যন কৰিব লাগে, ৰুব লাগে। মানুহৰ কামত অহা হ'লে মানুহে আকৌ ধ্বংস কৰিবই ফৰেষ্টটোক। গতিকে এইকাৰণে মানুহে অল্টাৰনেটিভ নিজে মূল্যৱান গছ নিজৰ বাৰী বস্তিত যদি ৰুই লয়, তেতিয়া জংঘলটোও বাচিব, নিজৰ ব্যক্তিগত অভাৱটোও নাইকিয়া হ'ব। এইখিনি কাম আমি কৰিলে এইবিলাকৰ সমাধানটো হ'ব। আদাৰৱাইজ হাতীক আমি জেওৰা দি, হাতীক আমি মানে শ্বৰ্ট মানে লাইন শ্বৰ্ট দি আমি পাৰ্মানেণ্টলি কেতিয়াও ৰাখিব নোৱাৰোঁ আৰু এই সমাধান কৰিব নোৱাৰোঁ। তেওঁলোকে মানুহৰ নিচিনা যেতিয়া ভোকত থাকিব নোৱাৰে, তেতিয়া পালটো এৰি ফালে হ'লেও মই মৰিলে মৰক বুলি অকলে অকলে এৰি যাই ফালে খাদ্য বিচাৰি যাবই, মানুহৰ লগত যুদ্ধ কৰিবই। আৰু তেতিয়া কোনোবা নহয় কোনোবা মৃত্যুবৰণ কৰিবলগীয়াও পৰে, হয় হাতীয়ে মৰিব নহ'লে মানুহে মৰিব।